তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টোত মই এটা গুগলৰ আপডেটৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো গতিকে বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰো আমি এটা নতুন কৰি এটা ব্লগিং ইউটিউব চেনেল খুলিছো এতিয়ালৈকে যদি আমাৰ সেই ইউটিউব চেনেলটো চোৱা নাই এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে গৈ এতিয়াই এই চেনেলটো সাবস্ক্ৰাইব কৰিব তো যোৱা কেইদিনমান আগতে যি গুগলৰ এটা আপডেট আহিছিল সেই আপডেটটোৰ পৰা গুগলত অসমীয়া ভাষাৰ লগতে আৰু কেইটামান ভাষাও গুগলত উপলব্ধি কৰি দিছে এতিয়াৰ পৰা আপোনালোকে গুগলত যদি কিবা সাৰ্চ কৰে তেতিয়া অসমীয়া ভাষাটোও তাত পাব তো এতিয়া আপোনালোকে ভাবিছে যে গুগলত তো আমি আগৰ পৰাই অসমীয়া ভাষা পাই আহিছো কিন্তু আপোনালোকক মই দেখাই দিছো যে কেনেকৈ অসমীয়া ভাষা পাইছিল আগতে গুগলত চাওক আপোনালোকে যদি আগতে গুগলত এছামিজ সং বুলি সাৰ্চ কৰিছিল তেতিয়া নিশ্চয় আহিছিল অসমীয়া গান কিন্তু হেতু নহয় এতিয়া গুগলে ডাইৰেক্ট গুগলৰ সেটিংছত অসমীয়া ভাষাটো এটা অপচন হিচাপে দি দিছে এতিয়া আপোনালোকক মই মোবাইল স্ক্ৰিনত দেখাই দিছো কেনেকৈ আপোনালোকে অসমীয়া ভাষাটো সিলেক্ট কৰিব তো চাই লওক তো গাইস এতিয়া মই আহি গলো মোবাইলৰ হোম স্ক্ৰিনত এতিয়া আপোনালোকক মই দেখুৱাই আছো যে কেনেকৈ আপোনালোকে গুগলত অসমীয়া ভাষাটো পাব তো চাওক এতিয়া আপোনালোকে কিবা এটা গুগলত সাৰ্চ কৰিব বিচাৰিছে প্ৰথমে গুগলটো উলিয়াই ল'ব গুগলটো উলিওৱাৰ পিছত ইয়াত আপোনালোকে এটা কেমেৰাৰ সিম্বল দেখা পাব তাত এবাৰ টিপি দিব আৰু এবাৰ ইয়াতে কেমেৰাৰ সাৰ্চটো দেখা পাব তাতে টিপি দিলে ধৰক আপুনি এতিয়া এটা আখৰ বুজি পোৱা নাই এই আখৰটো আপোনালোকে এনেকৈ সাৰ্চ কৰিব মই বহিটোৰে এটা আখৰ সাৰ্চ কৰি চাইছো এই নোটবুক বানানটো মই ধৰক বুজি পোৱা নাই এটো এনেকৈ সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এবাৰ আখৰটো টিপি দিলে নীলা হৈ যাব আৰু ইয়াত ট্ৰান্সলেট আখৰটো দেখা পাব ইয়াত ট্ৰান্সলেট বুলি লেখা আছে তাত এবাৰ টিপি দিলে গুগলে ট্ৰান্সলেট কৰিব পৰা অপচনটো আহি যাব এতিয়া চাওক আপোনালোকে ইয়াত নোটবুক বুলি আহি গৈছে ইয়াত ইংলিশ বুলি দেখা পাব ইংলিশটো টিপি দিলে আপোনালোকৰ ইয়াত অপচন আহি যাব যি আপোনালোকে কি ভাষা সিলেক্ট কৰিব ইয়াত ফাৰ্ষ্টে আছে ইংলিশ বেংগলী এছামিজ হিন্দী এতিয়া আপোনালোকক সেই ইংলিশ ওয়াৰ্ডটোৰ এছামিজটো লাগে সেই কাৰণে এছামিজত টিপি দিলে ইয়াত আহি যাব এছামিজটো চাওক নোটবুক ইয়াত আহি গৈছে নোটবুক এতিয়া অসমীয়াত মানে নোটবুকটো লিখি দিছে এনেকুৱাকৈ গুগলৰ সহায়ত যিকোনো আপুনি বুজি নোপোৱা ভাষা আপুনি বুজি পোৱা ভাষালৈ ট্ৰান্সলেট কৰিব পাৰিব তো আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব তো আজিৰ ভিডিওটোৰ দৰে যদি আপোনালোকক আৰু ভিডিও লাগে কমেন্ট কৰি জনাই দিব আমি আগলৈ বনাবলৈ চেষ্টা কৰিম তো আজিলৈ এৰিলো বাই বাই